হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু এইফালে ভাটৌজনী আছিলে চাহ গছত, আৰু মই ভাবিছোঁ ঘৰলৈ লৈ যাওঁ, তেনেহ'লে ভিতৰলৈ লৈ যাওঁ। আৰু এইফালে চাওক, আমাৰ ঘৰৰ মধুৰি গছজোপাত ইমান মধুৰি লাগিছে, ইমান ডাঙৰ ডাঙৰ মধুৰি। সেইকাৰণে ভাবিছোঁ পাৰে অলপ খাই লওঁ বুলি আজি। আৰু এতিয়া মই পাৰিম মধুৰি। তাৰপিছতে এয়া দেখিছেনে, মধুৰি পাৰিলোঁ। আৰু সৰু আছে, ডাঙৰ আছে, কেঁচাও আছে, পকাও আছে। এতিয়া মই ধুনীয়াকৈ কাটি ল'ম। আৰু মই এতিয়া কাটিব লৈছোঁ মধুৰি। এইফালে কাটি হৈ গ'ল। আৰু চাওকচোন কিমান ধুনীয়াকৈ পিচ পিচ কৰি লৈছোঁ। অকণমান নিমখ অকণ দি লৈছোঁ। আৰু মই এতিয়া খাইছোঁ, চাওকচোন ইমান মজা আছিলে মধুৰিজোপা খাবলৈ নহয়। আৰু মই এতিয়া মধুৰি খাই আছোঁ, ইমান ভাল লাগিছে মধুৰি খাই। আবেলিৰ 5টা বাজিলে, আৰু মই এতিয়া মোৰ কুকুৰাকেইজনীক খুৱাই আছোঁ ধান। এইফালে চাওকচোন, ছাগলজনীও লগতে খাইছে, আৰু কুকুৰা হাঁহো খাইছে। সন্ধিয়া হোৱাৰ লগে লগে কি খাওঁ কি নাখাওঁ লাগি আছিলে। আৰু ফাইনেলি মানুহজনে আনি দিলে মেগী, আৰু মই ধুনীয়াকৈ বনাই আছোঁ চাওকচোন। আৰু মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। ইয়াতে বিলাহী দি দিছোঁ, আৰু পিঁয়াজ কাটি দিছোঁ, জ্বলা অকণমান দিছোঁ, আৰু চিম্পুলকৈ বনাই আছোঁ। এতিয়া খাম। আৰু আজি ৰাতি ভাত খাবলৈ তৰকাৰী নাই, আৰু মানুহজনে ঘৰৰে লোকেল মুৰ্গী ধৰি আনিলে, আৰু এইফালে বচা কচা হৈ আছে। আৰু এইফালে দেখিছেনে, ইমানখিনি হ'ল মাংস। আৰু এতিয়া মই ধুনীয়াকৈ বনাম। ফাইনেলি আমাৰ তৰকাৰীখন মই এতিয়া তুলিলোঁ। আৰু এইফালে দেখিছেনে, উতলি আছে কিমান ধুনীয়াকৈ। আৰু আজি মই ভাত তৰকাৰী চৌকাতে বনাইছোঁ, কাৰণ আজি আমাৰ গেছ নাই। আৰু এইফালে দেখিছেনে, মাছ কেইটামান টেৱাতে দি দিছোঁ। আৰু এইফালে আমাৰ ভাত তৰকাৰী ৰেডি। বাঢ়িলৈ এয়া দেখিছেনে, বেঙেনা ভাজি, আৰু এইয়া তৰকাৰী উলিয়াই থৈছোঁ। তাৰপিছতে এইফালে আছে নিমখ আচাৰ, উলিয়াই মেলি একেবাৰে ৰেডি কৰি থৈছোঁ। এইফালে ভাজি এখন বনাইছিলোঁ, আৰু এতিয়া আমি খাম।